তাৰপিছত বিয়াৰ কাৰণে ৰেডি হ'ল। বিয়াটো এতিয়া নহয়, বিয়া ৰাতি আনিব যাব। তো এতিয়া অলপ আগত গ'ল, জোৰোণ দিবৰ কাৰণে গ'ল কইনা ঘৰত, বাহঁতে গৈছে। তো তাৰপিছতো আমি ৰাতি একদম যাম বিন্দাছকে। এতিয়া আৰামছে গাটো ধুই লওঁগে ধুনীয়াকৈ, ফ্ৰেছ হ'লোঁ আৰু আৰামছে। তো চাই লওক ভিডিঅ'টো। তো এইটো কইনা ৰুম, অলপ পিছত ডেক'ৰেশ্যন কৰিব। তো আমি যাম ইয়াত গা ধুবলৈ, বাথৰুম। ফাইনেলি বাথৰুমত আৰু এতিয়া ইয়াতে গাটো ধুই ল'ম ধুনীয়াকৈ বিন্দাছ। তো চাই থাকক আৰু। তো গাটো ধুই ল'ম ধুনীয়াকৈ। হেল্ল' অলপ জানো তো কথাবোৰ গুড ইভিনিং ফ্ৰম ডিব্ৰুগড়। তো এতিয়া টাইম হ'ল 4:40 আৰু দিনৰ পৰা ৰখি মানে এতিয়া কইনা আনিব টাইম হৈ গ'ল। তো এতিয়া আমি আৰু ৰাজীৱ আৰু মই ইয়াত ওলাই আছোঁ আৰু বেলেগ এটা ৰুমত দৰা আৰু দৰাৰ সখী ওলাই আছে ধুনীয়াকৈ। তো আমি ফাৰ্ষ্টত ওলাই লওঁ, তাৰপিছত দেখাই আছোঁ। ক্লিয়াৰ ৰেডি হৈ গ'লোঁ। তো এতিয়া দৰা দেখাই দিওঁগৈ ওলাই থকা। তো গৈ আছোঁ। এইখনেই আজি আমাৰ দৰা গাড়ী। তো ইয়াতে দৰা যাব ধুনীয়াকৈ। তো একদম দাদাহঁতে অলপ আগত ডেক'ৰেশ্যন কৰি দিয়ে ধুনীয়াকৈ, গোটেই গাড়ীখন দেখাই দিছোঁ অলপ মই। গোটেই ছাইডটো মানে চাৰিওফালে ফুল লগাই দিছে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি, একদম চব ছাইডটো মানে। তো ইয়াত আমাৰ দৰা একদম ফাইনেলি ৰেডি হৈ গ'ল ওলাই। তো ইয়াত দৰাৰ সখী এতিয়া ফটোশ্বুট হ'ব ইয়াত অলপ টাইম। তাৰপিছত মানে ইয়াৰ পৰা প্ৰায় কেইটামান বজাত যোৱা হ'ব? ইয়াৰ পৰা 7টা বজাত যোৱা হ'ব কইনাৰ ঘৰত। এইজন আমাৰ দৰাৰ সখীজন। তো ফাইনেলি দৰা ওলাই পূৰা ৰেডি হৈ গ'ল। ইয়াৰ পৰা আমি যাম 7টা বজাত ওলাই যাম ইয়াৰ পৰা কইনা ঘৰত। তো চাই লওক ভিডিঅ'টো সকলোৱে। আৰু এতিয়ালৈকে যদি ভিডিঅ'টো কোনো লাইক কৰা নাই তো লাইক কৰিব, আৰু ভিডিঅ'টো যদি আপোনালোকে নতুনকৈ চাই আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া আহিব লগা ভিডিঅ' নটিফিকেশ্যন আগতীয়াকৈ পাই থাকিব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব সকলোৱে। তো ভিডিঅ'টো চাই লওক সকলোৱে শেষৰলৈকে। তো গাইজ এইবাৰ দৰা যাব একদম ফাইনেলি ৰেডি। তো আইতা ইয়াৰ ৰাস্তাত অলপ গেটৰ মুখত নিয়মটো কৰি আছে। তো এতিয়া আহিব দৰা। তো ফাইনেলি দৰা আহি গ'ল আৰু ইয়াত নিয়ম নীতি কৰি আছে। তো ইয়াৰ পিছত উঠিব ডাইৰেক্ট গাড়ী। আৰু ভিডিঅ'টো ইয়াত বেছি দীঘল নকৰোঁ, ডাইৰেক্ট গৈ লগ পাম কইনা। তো ফাৰ্ষ্ট টাইম দৰা ইয়াত নামঘৰত সেৱা কৰি ল'ব, তাৰপিছত ইয়াৰ পৰা ডাইৰেক্ট যাম কইনাৰ ঘৰত।
গাইস ফাইনালি কইনাৰ ঘৰ পাই গলো আমি এইফালে আহিব তো ইয়াত গেট ৰখাই আছে এইফালে আহিব মই কেমেৰামেন নমাবলৈ আগতে আহি দিছো ইয়াত ঘূৰাব পাৰিম ন ইয়াত তো ফাইনালি কইনা ঘৰত এইফালে আমাৰ দৰা গাড়ীখিনি আহি আছে তো ইয়াত অলপ আগত আছে তো ইয়াত আমাৰ এইফালে কেমেৰামেন ব্ৰ আৰু মোৰ বন্ধু ৰাজীৱ তাৰপিছত এইফালে আৰু দাদা এজন বহি আছে আৰু ড্ৰাইভাৰে গাড়ী চলাই বিন্দাছ গৈ আছো আমি আকৌ চকী দিব মোক এইটোৱে ইয়াত কইনা ঘৰৰ ভিতৰত সোমোৱাৰ আগত গেটৰ মুখত কইনা ঘৰৰ গেটৰ মুখত কইনা ঘৰৰ মানুহে নিয়ম নীতি কৰি আছে তাৰপিছত আমাক সোমাবলৈ দিব ভিতৰত তো কিন্তু আমি যিহেতু কেমেৰা ফটোশ্বুট কৰি আছোঁ তাৰ কাৰণে আমি ভিতৰত সোমাই যাম আগতীয়াকৈ আৰু আমাৰ দৰাৰ সখী বিন্দাছ আহি আছে ধুনীয়াকৈ এতিয়া গেটৰ মুখত আহিব আৰু নিয়ম নীতি কৰিব তাৰপিছত ভিতৰত সোমাবলৈ দিব আৰু ধৰ জেগাত উপস্থিত আছে তেখেতক আমাৰ জীৱনত নাপালো চ' গাইজ ফাইনেলি কইনা ঘৰৰ ভিতৰত আহি গ'লোঁ আৰু দৰাৰ হকী আৰু দৰাৰ লগত মানুহবিলাক ধুনীয়াকৈ বিন্দাছ বহিব দিছে ছাইডত আৰু আমাৰ নিজৰ কাম কৰি আছোঁ বিন্দাছকৈ ছাইডত বহি আৰামছে থিয় হৈ আৰু ইয়াত আৰু আমাৰ দৰা ঘৰৰ মানুহ বিন্দাছ পূৰা গান চান গাই ফূৰ্তি ইনজয় মানে সকলো একেবাৰে চ' ফাইনেলি অৱশেষত কইনাৰ ওচৰ আহি পাই গ'লোঁ ইয়াত আৰু দৰা আৰু কইনা একেবাৰে ভিতৰত আহি গ'ল তাৰপিছত এতিয়া অলপ পিছতে ইয়াতে নিয়ম নীতি কৰাৰ পিছত সেৱা চেৱা কৰাৰ পিছত লাহেকৈ আমাক যাবলৈ দিব ঘৰত ওলাই যাবলৈ দিব দৰা ঘৰত কইনা ঘৰৰ পৰা বিদায় দিব আৰু ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকক ভিডিঅ'টো একদম শেষৰলৈকে যা মাজনী দূৰণিলৈ দীঘল উৰণি মূৰতে মাৰৰে ঘৰখন এৰি থৈ আপোন কৰি ভিডিঅ' ফটো বনাই বহুত আমনি লাগিলে তো এতিয়া আৰু আমি নিজৰ একদম পেট পূজাত আহিছোঁ তো ইয়াত ভাত আৰু চব্জিটো আহিব লাহেকৈ তো খাই লওঁতো মেইন মানে আগত তো এইটো চাইডে আৰু দৰা ঘৰৰ মানুহ আমাৰ পূৰা বিহু দি আছে ধুনীয়াকৈ বিন্দাছ খোৱাৰ জেগাতে আৰু ভাতটো খাই লওঁ তাৰপিছত দাল ভাত আৰু এইবিলাক আহি গ'ল চব্জি তব্জি আৰু মাংস চাংস আহি গ'ল চব একদম এতিয়া আৰু ৰাজীৱ বৰা একদম বিন্দাছ খাই আছে ভাত তাৰপিছত ময়ো এতিয়া ভাতটো খাই লওঁ আৰু জেঠাল বৰজনাকে প্ৰণামে কৰিবি ননদক মৰমে ননদক মৰমে লক্ষ্মী বোৱাৰী হবি গৈ ৰহে লাগিব তোৰ
কেহে ঐ যা যা মাজনী দূৰণিলৈ দীঘলকৈ উৰণি মূৰতে লৈ স্বামীকে ভজিবি ভকতি কৰিবি প্ৰাণৰে দেৱতা প্ৰাণৰে দেৱতা চাকি গছ গধূলিতে আই দুখ কুশলে ৰাখিব ঈশ্বৰে আশীষ দিয়া জাৰি আজি তো গাইছ কইনা ঘৰ বা ফাইনেলি দৰা ঘৰ আহি পালো। তো এতিয়া দৰা ঘৰ পুৰা উগুল থুগুল আৰু এইফালে কইনা আদৰিবৰ কাৰণে পুৰা মানুহ ঘৰৰ মানুহ পুৰা আহি পুৰা চোতাল ঘূৰি আছে। তো ইয়াত আমি পদলিমুখ ৰখি আছোঁ। পদলিমুখৰ পৰা ভিতৰত সোমাব পৰা নাই এতিয়া। তো ইয়াত এতিয়া দৰা কইনাক ফাৰ্ষ্ট টাইম ভৰি ধুৱাব। দৰাৰ ভনীয়েকে ভৰি ধুৱাব, তাৰপিছত ভিতৰত সোমাবলৈ দিব কিছুমান নিয়ম চিয়ম কৰি। ইয়াত ফাৰ্ষ্ট টাইম আৰু দৰাক ভৰি ধুৱাইছে। Back to Libya, Bujani. Bujani to Libya. Ada boleh bahasa kan? Kamu malik itu kah itu? তো গাইজ বহুত দূৰ ৰখি কইনা ঘৰৰ পৰা ফাইনেলি দৰা ঘৰ পাই গ'লোঁ। তো মানে গা চা কঁকাল এনেকুৱা বিষ নহয়, একদম থিয় হৈ থাকিব নাই পৰা। মানে তাত অকল মানে কেমেৰামেন দাদা দুটাৰ লগত কেমেৰা চেমেৰা মানে লগত ধৰি দিয়ে, হেল্প কৰি নিজৰো ভিডিঅ' কৰা আৰু মানে একদম এনেকুৱা কঁকাল বিষ ন ক'ব উপায় নাই। তো অলপ ধুনীয়াকৈ বহি লওঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। তো এতিয়ালৈকে যদি ভিডিঅ'টো আপোনালোকে লাইক কৰা নাই তো এটা লাইক কৰক আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে চেনেলটো তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তো চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তো তেতিয়া আহিব লগা ভিডিঅ' নটিফিকেশ্যন আগতীয়াকৈ পাই থাকিব। তো আজিলৈ বাই, গুড নাইট এণ্ড চি ইউ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম সকলোকে। বাই 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 বাই।